নমস্কাৰ, তাকে আজি হলিত দোকান লগাবৰ কাৰণে ওলাইছোঁ ধুনীয়াকৈ। গাড়ী পূৰা মাল চাল লৈ ল'লোঁ ধুনীয়াকৈ। তাকে হলিত এখন দোকান লগাম বুলি কৈ আছোঁ ধুনীয়াকৈ। তাকে ভগৱানৰকে চিন্তা কৰি ওলাইছোঁ ধুনীয়াকৈ। মজাকৈ কাপোৰ পূৰা ধুনীয়াকৈ ফিটিংকৈ লৈ লোৱা আছে। গেছ চেছ লৈ লৈছোঁ, কাপোৰ চাপোৰ লৈ লৈছোঁ, পানী চানী লৈ তাত ভাত পানী বনাই মেলি খাব লাগিব। দোকান লগাই আছোঁ তাকে। হা অঁ, ইয়াৰ পৰা ভৰাইছোঁ দেই পানী ৰাইচ খাবলৈ। একদম ডাইৰেক্ট টেংকিৰ পৰা দিছে ন দাদা? পূৰা টেংকিৰ পৰা দিছে দেই পানী মজাকৈ। এইটো পানীয়ে এইটো অঞ্চলত চলি আছে আৰু, হয় নাই? ফাইনেলি বাসুদেও আহি পাই গ'লোঁ। আজি বহুত এদিন আগতে আহি পাই গ'লোঁ আৰু দেই। পিছলৈ ৰূপটো বেলেগ ল'বগৈ। এতিয়া এইৰকম এইখনেই মেলা হ'ব। ইয়াত ৰুম চুম বনাই আছে ফাইনেলি। এতিয়া লুকছটো এনেকুৱা। সেইকেইটা মোৰ ৰুম, তাতে ধুনীয়াকৈ দোকানটো খুলিম। যোৱাবাৰ এইখনত খুলিছিলোঁ, অলপ গৰ্বৰ হ'ল কাৰণে এখন এতিয়া জেগা নাইকিয়া হৈ গ'ল। উপায় নাই আৰু, নচিবত যি আছে সেইটোৱে হ'ব না। ওপৰৱালা জব দেতা হে। ৰুম বনি আছে, এইফালে পূৰা দোকান আহি আছে মজাকৈ। সেই তাত আমাৰ দোকান, এইবিলাক চব দোকানে দোকান হৈ যাব। 400খন দোকানে আছে, এইটো এটা আহি গ'ল নতুন ব্লগাৰ। এইখন কি দোকান আহিছে চাই যাওঁ ৰ'ব মজাকৈ। এইটো লৈ আহিছে জোতা চেণ্ডেল, মজাকৈ খুলিব নেকি? মজাকৈ খুলিব। সেইফালে পূৰা বঢ়িয়া বঢ়িয়া দোকান আহি আছে। ডাঙৰে মেলা হয় আৰু বাসুদেৱত, মজা মেলা। জিতু ভাই ক'ত দিয়াত নি? সেই দুটা নে সিফালে? এই পাই ঠিকে আছে দিয়া। ধৰো 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 আছি তাৰা ধৰো। কেনেকুৱা হেৰা খুলি আছা নি? বৰ ধুনীয়াকৈ টিপটপকৈ খুলিছা অ' দোকানখন, মজা লাগিছে। হা ই ডাইৰেক্ট গাড়ী স্ক্ৰীণ মাৰিলোঁ, এইফালে টিপাল মাৰিলোঁ, ৰছী মাৰিলোঁ, এই ৰকমকৈ দোকান বন্ধ কৰিলোঁ মজাকৈ। আজিলৈ দোকান বন্ধ, কাইলৈহে ৰাতিপুৱা লগ পাম আৰু ৰাইজক। চাটাৰ মাৰি দিয়া হ'ল ধুনীয়াকৈ। পূৰা মজাকৈ বনি আছে। আৰু কি বনাইছে আজি? আজি বনাইছে কিবা ডিমৰ ভাজি এটা উইথ, তাৰপিছত থাকিব খিচিৰি, তাৰপিছত ধুনীয়াকৈ এইফালে ভাত বনাই আছে, এইফালে বহি আছে, এফালে পূৰা ধুনীয়াকৈ লাইট চাইট লগাই পূৰা মাল চাল মেলি দোকানত ধুনীয়াকৈ বহি থকা হৈছে মজাকৈ। নে কি কয় ভকত? সেইটো কথা মজাকৈ। কাপোৰ এইজন এই বেগটো গাঁও বনাইছে, ইয়াত শুব মজাকৈ। এইজনে আকৌ শুবলৈ এই শ্লিপিং টেবলেটটো সোমাই পেলাই শুই থাকে এজন। এইটো এজনৰ নাম দিলোঁ শ্লিপিং টেবলেট। তাৰপৰা মই ইয়াতে শুম আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ লৈ। গুড নাইট আজিলৈ। কাইলৈ ৰাতিপুৱাহে হাল্লা গুল্লা হ'ব মজা বালে। মেখেলা কিনো বুলি হয় নহয় আইসকল? হয় হয় বাৰু, আইসকল আহিছে দেই। লওক 100 টকা। 100 বাইদেউ 100। মানে মজাবিলাক বেলেগ ধৰণৰ। এইবিলাক যে দেখিছে তম্বুবিলাক, এই তম্বুবিলাকতে মানে ভাত পানী বনাই মেলি খাই বৈ থাকে আৰু ৰাইজবিলাক মজাকৈ। মেইন হলিটো আজিয়ে মানে, তাকে এতিয়া দোকান চোকান ধুনীয়াকৈ খুলি মেলি ৰৈ আছোঁ। এতিয়া মানুহ কমিব, অলপ পাছৰ পৰা পূৰা ভিৰ লাগি যাব। দোকানবিলাক অলপ ফ্লাপ হৈ গ'লে ভাল লাগিব। তাকে বতৰটোৱে খালি কৰে নে যাব। তাকে খুলি আছোঁ ধুনীয়াকৈ দেই। এইফালে পূৰা মজাকৈ ৰিং লাগি আছে ভালে। কাইলৈ ফুটপাথ তাত লাগি যাব। মানুহ এতিয়া হোৱা নাই, মানুহ লাহেকৈ আহিব। মাছেদি হ'ব, পূৰা মাছ নিমখ মাৰি ধুই আছে আমাৰ ফৰিদুল্লাই মজাকৈ।
পুৰা মজাকে আজি খাব লাগিব, মাছ খুৱাব বুলি এজনে পুৰা নিমখ মাৰি ধুই আছে পুৰা। ফ্ৰাই হৈ আছে মজাকে পুৰা তেলত। এফালে লাও কাটি থোৱা আছে, এফালে পিঁয়াজ জলকীয়া কাটি থোৱা আছে, ধুনীয়াকে অকল লাও দি খুৱাব মানে মাছ। তুমি যে মোক কিমান চিঞৰি থাকা, মোক নেদেখিলে তোমাৰ কি এৱা চৰে নেকি? কি কৈছিলে? মইতো নদী পাৰত কাপোৰ ধুবলৈহে কৈছিলো, আৰু কিবা কৈছিলে নেকি? তই মানে পাহৰিয়ে থাকিল। কি কৈছিলে? এই বাপেৰক চিনি পোৱা নাই? হয়, বাপেৰক চিনি পোৱা নাই? একে খেদাই মাৰৰ বাপেৰক ঘৰৰ পাতি কৰিছে। নগা ধাৰি এধাৰি ল'ৰা ছোৱালী বাপেক হৈ সেই কাজিয়া কৰি সদায় মাৰৰ ঘৰ বাপেৰৰ ঘৰ, মাৰৰ ঘৰ বাপেৰৰ ঘৰ কৰি থাকে। এইবিলাক ক'বলৈ কি আপোনাৰ লাজ নালাগে? তই মানে মোক অপৰাধ পাইছ। তই কি কৈছে? তোৰ দৰে অসতি তিৰ লগত মই সংসাৰ কৰিব নোৱাৰো। যা এতিয়াই মাৰ বাপেৰ ঘৰলৈ যা। আপুনি কিন্তু বৰ কথাই কথাই তেনেকুৱা কৈ থাকিলে মোৰ বহুত বেয়া লাগে দেই। বেয়া লাগে? মতা তিৰে কাজিয়া লাগে, তথাপিতো মোৰ কথাটো শুনকচোন। কি শুনিব? অলপ ভিৰ লাগিব, অলপ পিছৰ পৰা ধুমধাম হ'ব। তাকে ইয়াত মই এখন লাইটকে ফুটপাথ খুলি আছো, ভাল লাগিব। পিনা চাদৰখন ধুনীয়াকে পিন্ধিছো। পিনা পিনা একশ কি খবৰ বা? বঢ়িয়া। এইবিলাক পুৰা হলি খেলি খেলি আহিছে ল'ৰা ছোৱালীবিলাক, দেখিছে না? পুৰা মজা চব হলি খেলি খেলি আহিছে। আপোনাৰ এই মাকো চাকু পুৰা লৈ থাকে, দেখিছে না? এশ বাইদেউ লওক।
আনিব লাগে ইয়াত অকল চবৰে ফোনত অকল গুগল পে নেটৱৰ্ক নাথাকে না বঢ়িয়া 100 बढ़िया 100 कहने लगा के ही घुरता है মানুহ পুৰা তাকে অলপ ভিৰ লাগিছে পুৰা ৰাস্তা পুৰা ভৰ্তি হৈ গৈছে কিন্তু বতৰৰ কণ্ডিশ্যনটো যি দেখিছোঁ ৰাতিলৈ বৰষুণ দিব নেকি বেলেগ এটা ভিৰ লাগিছে তাকে দোকানখন পুৰা খিচিৰি মিচিৰি হৈ গ'ল অলপ তাকে ঠিক কৰি দিছোঁ ভাং বঢ়িয়া মাল লৈ যাব 100 150 200 ক'ৰপৰা আহিছিলে বাইদেউ মৰিগাঁও এইবিলাক ধুনীয়া মেখেলা লৈ যাব লখিমপুৰৰ মেখেলা এইবিলাক মজা দেই বাইদেউ এফালে বঢ়িয়া এটকা নকমা নহয় এইটো বহুত কম দামতে দিছোঁ আৰু ইয়াতকৈ কমত নাপায় হয় বাইদেউ কোনটো লাগে আপোনাক এফালে বঢ়িয়া কোনটো দা এইটো আৰু এইটো চাদৰ 3খন ন এই 3টা ঠিক আছে ৰ'ব বান্ধি আছোঁ ৰ'ব এইটো ধুলে বেয়া নহয় এইটো চিংগুল মেখেলা ফেব্ৰিকৰ মেখেলা এটা চাদৰ আৰু এইটো এটা 2টা এইটো এটা 3টা 300 টকা আৰু কি মেখেলা কেইটা মেখেলা 3টা দি দিম অকল চাদৰ 3টা এফালে বঢ়িয়া চাদৰ মেখেলা পেটিকোট হাফ পেণ্ট স্পৰ্টিং ইয়াতেই পালে ভাল ধুনীয়া মাল আছে ইয়াতেই আছে লখিমপুৰৰ মাল পাহৰি নাযাব বঢ়িয়া মাল এফালে ভাল কাপোৰ 100 টকাত দি আছো বঢ়িয়া 100 চাদৰ মেখেলা পেটিকোট হাফ পেণ্ট স্পৰ্টিং 100 বঢ়িয়া নাইটি 150 বাইদেউ নাইটি 150 এখন দি দিম নি এইবিলাক চাদৰ চব 100 টকা বাইদেউ মেখেলা পেটিকোট চব 100 পৰ্দা 100 হাফ পেণ্ট 100 স্পৰ্টিং 100 বঢ়িয়া বঢ়িয়া মেলা হৈছে আপোনালোকৰ ইয়াত ভাল 100 টকীয়া মেখেলা আছে ভাল মেখেলা আছে ইয়াত আহক বঢ়িয়া মেখেলা 100 হয় লাগিলে 100 এয়া ভাল চাদৰ 100 মেখেলা 100 টকা ভাল চাদৰ মেখেলা পেটিকোট 100 লখিমপুৰৰ মাল পাহৰি নাযাব বঢ়িয়া মাল এয়া বাইদেউবিলাক এয়া 100 ওলালে 100 বঢ়িয়া মাল বঢ়িয়া 100 চাদৰ মেখেলা পেটিকোট 100 হাফ পেণ্ট 100 স্পৰ্টিং 100 এয়া ভাল নাইটি 150 টাৱেল 100 পৰ্দা 100 বঢ়িয়া এয়া দেই চাদৰ 100 হাফ পেণ্ট 100 স্পৰ্টিং 100 বঢ়িয়া কোনটো বানি দিম দিয়ক বানি দিছোঁ দিয়ক বঢ়িয়া নাইটি 150 এইটো নাইটি 150 পাইছে বঢ়িয়া মাল অসম্ভৱ এই অসম্ভৱে এয়া চাদৰ মেখেলা পেটিকোট 100 হাফ পেণ্ট 100 ৰং বিৰং ছোৱালী এইফালে বঢ়িয়া পুৰা ভিৰ পুৰা গুলি ভিৰ গাঁও কভাৰ দাঙি লৈ গুচি যাম আকৌ বৰ্তমান 2-এটা কাষ্টমাৰ আছে নতুন প্লেয়াৰ এইবিলাক
লাগি আছে কাষ্টমাৰ এখন পুৰা ভিৰ লাগি আছে এজনে অকলে ৰিক্স লৈ আছে ফাৰুককে আমি ৰোলকে খাই আছো আৰু পুৰা এজনকো ৰোল খাই আছো এজনে ৰোল খাবলৈ লৈছে এয়া এতিয়া ৰোলে খাব লাগিব উপায় নাই টাইম নমিলিলে খাই গ'লো মানে চিঞৰাৰ কাৰণে জানিছে নাই পুৰা মেইন মানুহ এজন এখেলা 100 টকা চক চক বঢ়িয়াকে একো নাই মজাকে 100, 150, 200, 250 বঢ়িয়া 100 টকা বাইদেউ 100 টকা চলি আছে বৰ্তমান ধুনীয়াকে 100, 150, 100, 150 ৰাতিৰ মাৰ্কেট চলি আছে মাল কমি কমি গৈ আছে এইটো দোকানৰ পুৰা ধূপ চুপ জ্বলাইছো ধুনীয়াকে 100-150কে বেছি আছো আৰু দেই আপোনালোকৰ আশীৰ্বাদত মজাকে মানুহ অলপ কমিছে এতিয়া ভাত পানী খাম আকৌ কাইলৈ বেচা কিনা হ'বই বাই বাই হা অৱস্থা ভয়ংকৰজনক হ'বলৈ ল'লে হয় এনেকৈ খিচিৰি মিচিৰি কৈ পুৰা ধুনীয়াকৈ এনেকৈ চাটাৰ টাটাৰ লগাই দিলোঁ পুৰা বাহিৰত পুৰা বানপানী হৈ গ'ল মানে বাসুদেৱ মেলাত এইবিলাকে পুৰা বানপানী হৈ গ'ল ৰাইজ পুৰা বানপানী হৈ গ'ল বেলেগ বেলেগ বানপানী হৈ গ'ল মানে উপায় নাই এইখিনি কাইলৈ ভুং ভাংকৈ 100-100কে 50কে দি দিম যা উপায় নাইতো এই গামোচা কোনে লৈছে অঁ থেংক ইউ পানী কি পানী হৈ গ'ল বঢ়িয়া এতিয়া মানুহবিলাক যাবলৈ লৈছেগৈ এখন পুৰা এল্ট' গাড়ীত পুৰা মাল লৈ এতিয়া যায়গৈ মানে দোকান নকৰে আৰু উপায় নাই ন অৱস্থা পুৰা এইবিলাক হাহাকাৰ হৈ গ'ল পুৰা পানী হৈ গ'ল পানী নেকি এখন এল্ট' এতিয়া মাল চাল লৈ যায়গৈ এতিয়া ৰাইজবিলাক চবৰে পানী হৈ গ'ল মাল চাল ভৰাই দিলে সেইফালেতো কি যাম আৰু উপায় নাইকিয়া হৈ গ'ল চাগে চাটাৰটো পেলাই থৈ দিছে এইফালে মানুহ আহিব নোৱাৰে তলেদি মানে পানীটো সোমাই গুচি গ'ল মেইন কেছটো উপায় নাই অলপ চলপ মাল তিতিছে আৰু চালিয়াকে এতিয়া মৰা খাই লওঁ বতৰ দিছে নাই ৰাস্তা পদূলিৰ কি হৈ গ'ল অৱস্থা মানে বেয়া হৈ গ'ল বৰবাদ হৈ গ'ল যাবলৈ থাকিব ৰাতিপুৱা এতিয়া গাড়ী ফচি গৈছে ইয়াত গাড়ী এতিয়া নাহে দেখিছে নাই পুৰা হলি খেলিছে পুৰা বোকা হৈ গ'ল এনেকৈ বোকাতে দোকান খুলিছোঁ এইবিলাক বস্তা খুলিব পৰা নাই এইবিলাক পুৰা বোকা এনেকৈ লৈ আছে ধামকৈ লৈছে আৰু মজাকৈ খুলি থৈ দিছোঁ खो बढ़िया ले होली का दिन में बढ़िया से ले होली का मौसम 100 কোনটো দিম ভাইটি লৈ লওক ধুনীয়া লৈ লওক যামগৈ আৰু নাপাব আৰু পিছত দেই বাইদেউ 100 লৈ লওক বঢ়িয়া লৈ লওক দিলোঁ আৰু দেই যাওঁগৈ আৰু বন্ধ কৰোঁতে লাষ্টত 2-এটা কাষ্টমাৰ আহিছে আইতাসকল দিওঁ যাওঁগৈ আৰু বাই বাই দেই আকৌ নেক্সট বছৰ লগ পাম বাই গাড়ী পেকিং চেকিং কৰি হৈ গ'ল টিপাল চিপাল মাৰি লৈছোঁ গধূলি হৈ গ'ল এতিয়া তাকে ঘৰলৈ বুলি ওলাই দিলোঁ আৰু কৃষ্ণ ভগৱান 3-4 দিন ইয়াতে থাকি দিলোঁ ভালকৈ বাই বাসুদেৱ থান কৃষ্ণ ভগৱান আশীৰ্বাদ কৰিব আৰু নেক্সট মেলালৈ আকৌ আহিম ভালকৈ নে কি কয় বাই মোক ফাইনেলি বাসুদেৱ মেলাৰ পৰা কৰি এয়া মোৰ ভৰি অৱস্থা এইজনৰ ভৰি অৱস্থা এইটো মুখৰ অৱস্থা এইটো দেই ফাইনেলি বাসুদেৱৰ পৰা আহি পাই গ'লোঁ এইকেইটা ভৰি এতিয়া ভৰি ধুই লওঁ